প্ৰশ্ন 1 মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1206 চনত। প্ৰশ্ন 2 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? এইটো হ'ব খৰ্গেশ্বৰ তালুকদাৰ। 3 কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্তু বৰ্জনৰ দৰে পদক্ষেপ সূচনা কৰিছিল? উত্তৰটো হ'ব 1905 চনৰ বংগ বিভাজন। 4 ভাৰতবৰ্ষত স্বত্ব বিপ্লৱ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰটো হ'ল লৰ্ড ডেলহাউচি। প্ৰশ্ন 5 ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া স্থাপিত হৈছিল? উত্তৰটো হ'ল 1600 খ্ৰীষ্টাব্দত। প্ৰশ্ন 6 ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলজনৰ নাম কি? উত্তৰটো হ'ল শ্ৰী ৰাজা গোপালাচাৰী। প্ৰশ্ন 7 ব্ৰিটিছ সাংসদে স্বাধীনতা আইন কেতিয়া প্ৰৱৰ্তন কৰিছিল? উত্তৰটো হ'ল 1949 চনত। প্ৰশ্ন 8 1947 চনত ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামৰ দুখন পৃথক দেশলৈ বিভাজন কৰাৰ সম্পৰ্কে কোনে ঘোষণা কৰিছিল? উত্তৰটো হ'ল লৰ্ড মাউণ্টবেটেনে। প্ৰশ্ন 9 ভাৰতলৈ কেবিনেট মিছন কেতিয়া আৰু কাৰ নেতৃত্বত প্ৰেৰণ কৰা হৈছিল? উত্তৰটো হ'ল 1946 চনৰ মাৰ্চ মাহত আৰু ইয়াৰ নেতৃত্বত লৈছিল লৰ্ড পেট্ৰিক লৰেন্স। প্ৰশ্ন 10 ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে কেতিয়া আৰু ক'ৰ পৰা আৰম্ভ কৰিছিল? উত্তৰটো হ'ল 1942 চনৰ 8 আগষ্টত বোম্বাইৰ পৰা। প্ৰশ্ন 11 গান্ধী যুগৰ প্ৰাৰম্ভিক কালছোৱাত সৰোজিনী নাইডুৱে হিন্দু মুছলমান একতাৰ ৰাজদূত বুলি অভিহিত কৰা ব্যক্তিজনৰ নাম কি? উত্তৰটো হ'ল মহম্মদ আলী জিন্না। প্ৰশ্ন 12 বিখ্যাত গান্ধী আৰিয়ন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰটো হ'ল 1931 চনত। প্ৰশ্ন 13। মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন 1920-22 কিয় প্ৰত্যাহাৰ কৰিছিল? চৌৰি চৌৰাত সংঘটিত হিংসাৰ কাৰণে। প্ৰশ্ন 14। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনৰ বাবে গান্ধীজীক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল? উত্তৰটো হ'ল 1924 চনৰ বেলগাম অধিৱেশনৰ বাবে। প্ৰশ্ন 15। গান্ধীজীয়ে ক'ৰ পৰা দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল? উত্তৰটো হ'ল আহমেদাবাদৰ সবৰমতী আশ্ৰম। প্ৰশ্ন 16। ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বসন্মতভাৱে পূৰ্ণ স্বাধীনতা দাবী কেতিয়া উত্থাপন কৰিছিল? উত্তৰটো হ'ল 1929 চনৰ লাহোৰ অধিৱেশন। প্ৰশ্ন 17। গান্ধীজীয়ে কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল? উত্তৰটো হ'ল 1923 চনত। প্ৰশ্ন 18। ভাৰতবৰ্ষত হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল? উত্তৰটো হ'ল এনি বেচাণ্ট। প্ৰশ্ন 19। ভাৰতীয় জাতীয় কংগ্ৰেছে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? উত্তৰটো হ'ল 1920 চনত। প্ৰশ্ন 20। গান্ধীজীয়ে কেতিয়া প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল? উত্তৰটো হ'ল 1917 চনত।